পুৱা ভাগত চাহ খোৱা মোৰ একেবাৰে নহয়। পুৱা মই চাহ একেবাৰে নাখাওঁ। তাৰপৰা দুপৰীয়া গাখীৰ চাহ একাপ খাওঁ। আকৌ আবেলি যিটো সময় সন্ধিয়া এই টাইমটোত মই লাল চাহ একাপ খাম। কিন্তু আজি মোৰ কি হৈছে, একেবাৰে চাহ খাব মন নোযোৱা হ'ল। ইমানেই গৰম হোৱাৰ কাৰণে নে কি নে, গৰম দিনকেইটা কিন্তু মোৰ খুব ভাল লাগে। মই ঠাণ্ডা দিনকেইটা যেতিয়া হয় ন, তেতিয়া মনতে ভাবোঁ গৰম দিনকেইটা কেতিয়া আহে তেনেকুৱা যেন লাগে। কিন্তু গৰম দিনকেইটা আহিছে যদিও কিবা মানে গাবোৰ হেলেং পেলেং কৰিছে, প্ৰথম আৰম্ভণিৰ কাৰণে নেকি নে, সেইকাৰণে চাহৰ সলনি আজি মানুহজনক ক'লোঁ বোলো কিবা টেঙা অকণমান খাব মন গৈছে। সেই বুলি কোৱা সেয়া ফুচকা লৈ আনিলে। এয়া কিনা বাৰু দেই, ঘৰত বনোৱা নহয়। এনেকৈ কিনাকৈ লৈ আনিলে। এতিয়া মানে কি হৈছে, আলুখিনিত অলপ জ্বলা বেছি হ'ল। মই খাব পাৰিছোঁ, কিন্তু ল'ৰা হ'লে খাব পৰা নাই। সেইকাৰণে সিহঁতৰখিনিত আকৌ চেনি দিবলগীয়া হৈছে। খুব টেঙা তেতেলী আৰু খাই দিছোঁ 3-4টামান। ইমানেই ভাল লাগিছে নহয়, পেটটো কিবা চেঁচা চেঁচা নিচিনা লাগিছে। আপোনালোকৰ হয় নহয় বাৰু কেতিয়াবা চাহটো গৰমত অলপ কমকৈ খাব লাগে নেকি এনেই। মই আচলতে বৰ ভাল নাপাওঁ দোকানৰ পেকেটিং বস্তুবোৰ। এনেই মোৰ চিপ টিপবোৰ পায়, আজি কেইবাবছৰমানৰ পৰা এৰিয়ে দিছোঁ খাবলৈ। কিন্তু ল'ৰাই কেতিয়াবা খাই থাকিলে খাব মন যায় বাৰু, নোযোৱা নহয়, একেবাৰে এৰিও দিয়া নাই। মিঠাটো মই প্ৰায়ে একেবাৰে নাখাওঁ। মিঠা নোখোৱাৰ কাৰণে গাটো কিয়লৈ জানো দুৰ্বল লাগে নেকি নে, মিঠাও অলপ পৰিমাণে খাবলৈ আজিকালি অলপ ধৰিছোঁ বাৰু দেই। তাৰপৰা এতিয়া আমি ধুনীয়াকৈ সন্ধিয়া বহি গোটেই তিনিওটিয়ে ফুচকা জুতি লৈছোঁ বুলি ক'ব লাগিব। খাট্টা মিঠা, টেঙা, জ্বলা, মিঠা